মই লিপষ্টিক লৈছিলো খগিছে লিপষ্টিক আমাৰ চাউল চাউল লৈ ললো তো গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আৰু আজি আমি খাই আছো খানা লাষ্ট ডিসেম্বৰ হিচাপে ডিসেম্বৰ আজি 31 ডিসেম্বৰ আৰু আমি যে খাই আছো খানা আৰু খাই আছো এণ্ডৰ পিছফালে লাকিয়াৰ পিছফালে আৰু এইটো খালো পাৰ এই বাকি খচৰ আছে আৰু আমাৰ খানা হ'ব যে পথাৰত 12:30 দেৰি হৈছে কিন্তু অলপ কৰাহি লাগে কৰাহি লাগে এ তোৰ মোবাইল থৈ গৈছে ইয়াতে তো গাইস কৰাহি বিস্ত্ৰি আমি 10 হাউস পাই গেলো তথাপিও কৰাহি নাই আৰু গাইস এইটো এটা খানা খাও পাত্তাৰ দাউৰি দাউৰি আহি আছে তো গাইস আমাক লাগি এটা কৰাহি মান নাহি অলপ ডাঙৰ এখনি সদায় ব্যৱহাৰ কৰাটো নহয় আমাৰ এখনি মান মানে আছে সদায় ব্যৱহাৰ কৰা এটা সৰু আছে এখনি মান আৰু তে খুন্দি থৈ আছে বাইচোন হ'ব না নহয় ডাঙৰটো তে হিটো আনগে আজি পাম না এনে 12টা বাজছে তাতে কৰাহি বিস্ত্ৰি আছে ইতালে কৰাহি বনাই কেৰাহি বনাই আৰু এটা পাৰ্টনাৰ লাখ খানা খাও 20 টকা কেই টকা দিছে 100 টকা দিছে নাহে কিন্তু এটা খাব কি লগাইছে গিলা হ'ব নেকি তো ও কোন দিন আইছে সানা হালাকি সানা কোন দিন আইছে ইস প্রভু এনে বগা বিদাতে আর মুলতানি তো গাইস আমি ফাইনালি কৰাহি পাই গেলো এই তো কৰাহি ও তো গাইস এই আইছে আমাৰ খানাৰ বাজাৰ 12টা বাজি গেল কিন্তু ইটাই আমাৰ খানাৰ বাজাৰ আহি বেছি তো খানা হ'ব আমাৰ বাৰীৰ তলাত আমি যাই আছো এই না উজৰ লাগি ধৰক ফলে ধৰ এংকে নিলে কিবা খানা খাৱান লাগে হয় না তুমি আমি আছো মনা দাঙি জাগা ক'ত পিছে খানা খৰ ওপৰখিনি অ হেবাগে কোনবা যদি গা চা ধোৱা নাই ধোৱা আৰবি দে অ লাকি কোনাৰ খালে ডাঙৰ ডাঙৰ মাছ আছে পায়া দুটামান উঠাই দাও নেকি খানা বুলি অ হা হুমি খানা বুলি দুটামান মাছে উঠাই দাও নেকি অ লাষ্ট ডিসেম্বৰৰ খানা এ চকলেট পইচা ওরা পয়সা খিনি একটা তো এই চকলেট এটা নেইটা খাম ধুনীয়াকে তাৰপিছত এই আমাৰ থালি আৰু ভূমিকাই আছে চব্জি কাটি এতিয়া আছে জলকীয়া এতিয়া আছে পালেং চালেং মানে এইটো বতা হ'ব খান তাৰপিছত গাইছ মানে আমাৰ খানা খোৱা লোকেশ্যন হৈছে এইটো আৰু আজি 31 ডিসেম্বৰ বুলি হৈছে আমাৰ আজি খানা তো গাইস চাই থাকক গোটেইখিনি ভিডিও দেখাই আছো আৰু এইটো হৈছে বম খাল জিকে থব লাগিব চাউল ও চাউল জিকে থব লাগে খিচাৰিত ও জিকাৰে কোমল হ'ব না তো গাইস এন্দক লগাই দিছো সবজি কাটাৰ কাৰণে শাক তুলি শাক বাছি আছে পালেং অ দা কৰা দে ভালকে ক তাৰপিছত তোক ভাজা খাবা দিম দে খিচাৰীত গেলাকে চাউল হ'ব ন হাবৰ মা আধা কিলো মান হ'ব এই আধা কিলো কে হবগা আধা কিলো মান চাল আছে এটা 1.5 কিলো বেছি হ'ব ন না হ'ব না এনে হ'ব ন হ'ব তো অ এতন্তা সৰু মগিলা আমি কিনেম খিচাৰি খাব তো গাইস আমাৰ ব্ৰেক টাইম এই মুড়ি ভাজা পুৰা পিয়াজ ছানি লৈছো আৰু আমি কিহতকে খাওঁ চাওক
থোৱা চোৱা চিৰি লৈছোঁ গোটেইকেইটাই তো এই আমাৰ ব্ৰেক টাইম ধৰা এবাৰ ওপৰত নাই ওপৰত না পৰি যাব আৰু আৰু দিম ৰ'বা দেই ধৰি ৰৈ দিম দা পল লাগ দিছ না ভালকে ল'বা সেইকাৰণে ভাজা ভাজা হত লাগছে না লাগা নাই লাগছে না চাহ চবতকে মই বেছিকে খাম দাবাৰত থাকক বাৰু থক দাবাৰত খাম মুঠতে তো গাইস আমি গোটেইকেইটা যাই আছো এতিয়া কলপাত আনবা যিহেতু আমি খানাটো মানে কলপাতত খাম সো গৌতমে বাকী গৌতম আছে দা চা লৈ আমি যাই আছো এতিয়া কলপাত আনবা আৰু আপোনালোকে গমে পাইছে আমি খানা ক'ত খাইছো এই তাতে সেইকাৰণে আমাৰ মানে বহুত দূৰ হৈ আছে তোমাক খিচাৰি এক ৰস বেছিকে দিয়া হ'ব চিন্তা নকৰবা তো গাইছ আমি এতিয়া যাই আছো কলপাত আনবা নাপায় নাপায় ইমান ধুনীয়া জেগাত আমি খানা খাই আছো ডেকাৰ বাৰীত কলপাত নিবা আহিছো ডেকাৰ বাৰীত এই কলপাতৰ অভাৱ নাই গৌতম গৌতম থৌ গৈ আছে কলপাত কাটবি দে কলপাত কাটাৰ হয়ো কাইজা আন্দৰ নিচিৰবা দে মাজেদি ফালি যাব চাবা থৌগাকে নিয়া এক পাত কলপাত লৈ একলা একলি যাই আছে আপি তুই তো গাইছ হাতত কলপাত লৈ আমি যাই আছো এতিয়া খানা আৰু এইগিলা কলপাত আৰু খানাটো কলপাতত হ'ব দিছত নহয় আমাৰ কলপাতত কলপাতত খানা খালি খানা খানা লাগে গম পা বাংলা আলি কিন্তু ভাল হ'ব বাংলা কি বাংলায়ে বাঙালি কলপাত খাই মাঘৰ বিহু সাউথ ইণ্ডিয়াত কলপাত নহ'লে খানাই নহয় কলপাতৰ বহুত ভিটামিন আছে তো খানা খানা বজি তাতে থ তো আমাৰ খিচাৰি প্ৰায় ৰেডি হা পাপৰ তো গাইছে আমাৰ খানা পুৰা ৰেডি আৰু এই কলপাতত আমি খানা খাম গৌতম এখন কলপাত মদ দে কিন্তু এখন এখন প্ৰস্তুতি ব্ৰহ্মা দি কৰি কবা আৰু আমাৰ খিচাৰি আমার পেঁয়াজ খাবা আছে খাবা পারি পেঁয়াজ খাবা না মাছ নহয় এটা আমার খাই হই যায় মাইকই না খাবছো এতিয়া মই কিবা না মুচি ৰান্ধলো মই কিবা না মুচি ৰান্ধলো হয়নে তাই না মুচি দিবা পাৰি পেজে দি ৰান্ধলো এতিয়া আমাৰ বিদ্যানে মই আমি তো সদায় মাছ পেছেন যে দেখে লো আকলে জ্বালা আহিছে অলপ অলপ দি যা কেনে আহিছে ভাল হৈছে না পাপৰ দিছে ন দেখো আমাক বতা সতা আইতি দেখাই আছো বতা তো এই ফার্স্ট পার্টিটো খাই লব তাৰ পিছত আমি খাম বাকি গিটা হক দে এটাকে কর খাবি তো গাইস আমাৰ পাৰ্টি ৰেডি মানে খানা খিচাৰি আৰু এইফালে খাই আছে আমি অলপ দেৰিকে খাম এই আছে খন্তি স্বপ্নীল চব গোটেই নীল মই লিপষ্টিক লৈছিলো গৈছে লিপষ্টিক এটা পাৰ্টি বহি গৈছে আৰু আমি দেৰিকে আমি খাম আমি 2 নম্বৰ পাৰ্টি অলপ দেৰিকে বহিম খানা কেনে আহিছে আৰু এইকেইটা আমাৰ খানা খপিত পাটনাৰ
দিছি না কি লাগব ক পাপড় লাগব পানি লাগব খিচাৰি লাগব তো গাইছ এতিয়া আমি বহি লৈছো গোটেইকেইটাই আৰু গৌতমে সি এটা কলবাতত নহয় পুৰা চৰিৰত লৈ লৈছে বেছিকে খৰমত লব এগিলা নিমখ দিয়াই নাই নেকি মানে নিমখ সেই তো গাইছে আমি খানা খাওঁ ভূমিকা দেখো এবাগে বতাহনি নিবা হলে হলে আমাক নকৰবে কিয়া তো গাইস খানা খালি নহব বাসন ধোৱাও লাগব এটা মই বাসন ধুই আছো বাকি ইতে খাই দি আছে দেখাই দেন লোক বাকি ইতে খাই দি আছে মই বাসন ধুই আছো চাই আছো কি আছে বাসন তই তো না আকৌ আমি কৰিব নোৱাৰা তই খালি এই ফটো উঠা আৰু দি দিছ তই যাব তই জন্ম চা লাগি ঘুইনা কাটপা দিছো বাপে ঘুইনা কি বাকাল চলিছি আর ওই সিয়ারে থৈ দিছি ঘুইনা তো গাইস ইয়াতে আমাৰ ভিডিওটো সমাপ্ত কৰিছো আৰু আমাৰ ফালৰ পৰা আপোনালোক সকলোলৈ হ্যাপি নিউ ইয়াৰ